এই ভিডিঅ'টো কাল্পনিক আৰু ধেমালিৰ বাবে বনোৱা হৈছে। আপুনি যদিহে ধেমালি বুজি নাপায় তেতিয়া ভিডিঅ'টো নাচাব। ধন্যবাদ। হেল্ল' ঐ হেৰি তহঁতৰ মায়ে যে সেইদিনাখন এই কণ্ঠিয়ামৰ ঘৰৰ বিয়ালে যে ৰঙা শাৰী এখন পিন্ধি গৈছিলে সেইখন মোক লাগিছিলে। এই ভাওনা নহয় মানে এই টিকটকৰ কণ্টেণ্ট এটা বনাব লাগিছিলে। হেল্ল' হেল্ল' এইবোৰ মানে অকণমান ফেমাছও দেখিব নোৱাৰে। চি হ'ব টিকটক এটা বনাই লওঁ পাই। ভিডিঅ'ছবিলাক আছে বেয়া পাইছে, ইমান দিন বনোৱা নাই। ই অলপ ক'লা ক'লা লাগিছে। এইটো পাউডাৰটো মানে এতিয়া আৰু ভাল লগা নাই, এতিয়াহে ভাল লাগিছে। তেৰি এইটোতে বনাম, এনেকে কৰিলে ভাল নালাগিব। এনেকে ল तेरी प्यारी प्यारी दो अखियाँ तेरे पाई मुझसे सारी दुनिया तेरी प्यारी प्यारी दो अखियाँ तेरे पाई मुझसे सारी दुनिया तेरी प्यारी प्यारी। এইটো আমাৰ ল'ৰাই দিলে নে ছোৱালীয়ে দিলে নে ইভাগে দিলে সৌ ওপৰলাহে জানে আৰু দেই। এইবিলাক খামৰচোন, মোক সেই টিভিটোকে লগাই দে। ৰ'ব দেউতা। নমস্কাৰ, মই শ্ৰাৱণ চন্দ্ৰ চৌদাকাৰ। স্বাগতম জনাইছোঁ আপোনালোকক বিগ ব্ৰেকিং নিউজলৈ। বিগ ব্ৰেকিং, ভাৰতত বন্ধ হৈছে টিকটক। টিকটকত নিজৰ সুপ্ত প্ৰতিভাৰে 15 ছেকেণ্ডৰ ভিডিঅ' বনাই অসমক ৰিপ্ৰেজেণ্ট কৰা বহুতো ঢেকেৰা ঢেকেৰী প্ৰতিভাশালী আৰু সস্তীয়া জনপ্ৰিয়তাৰ অধিকাৰী চেলিব্ৰিটিসকলৰ মন মগজুত বিৰূপ প্ৰভাৱ পৰিছে। অসমৰ বহুতো ঠাইৰ পৰা বহুতো খবৰ আহিছে। কিছুমানে যদি তেৰি প্যাৰি প্যাৰি দো আখিয়া গানটো সুঁৱৰি পেলাই হিয়া ঢাকুৰি কান্দিছে, কিছুমানে আকৌ টিকটকক তে কৰি পেলাই মিউজিক বজাই বেকগ্ৰাউণ্ডত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। 1 মিনিট। হেল্ল', হয়নে? সঁচা নেকি? বিগ ব্ৰেকিং নিউজ ৰাইজ, বিগ ব্ৰেকিং নিউজ। এই মাত্ৰ খবৰ পোৱা গৈছে অসমৰ এঠাইৰ পৰা ইউটিউবাৰ আৰু মিমাৰ লগ হৈ পেলাই ডাঙৰ গাহৰি কাটি পেলাই পাৰ্টি কৰিছে। মই যাওঁগে। কেলে? এই গাহৰি অলপ আনোগে, খাব লাগিব নহয় ৰাতিলে। কিমান আনিবি? 1 কেজিমান আনিম চাগে। যা 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 যা, ধন্যবাদ। আমাৰ সৈতে থাকিব, আমি দি থাকিম খবৰ। বাই বাই। ঐ জালুক অলপ সৰহকৈ দিবি দেই। নাই এইটো হ'ব নোৱাৰে, মই মৰি যাম। ঐ ক'ত যাওঁ? এই ইয়াক আগতে এচাত দিলেই মাকে মোক মায়ে, এতিয়া এই মৰিবলৈ হ'লে মোক থব আৰু। মই মৰি যাম, মই জপিয়াই দিম বুলি কি হ'ল? ইয়াত ডাঙৰ সাপ আছে, খাই পেলাব, গম পাবি পিছত। ডাঙৰ সাপ আছে? হয় তেতিয়াহ'লে আহক, ভিতৰলৈকে যাওঁগে। ৰাইজ, এইবাৰ অলপ বাচিলোঁ আৰু এইবাৰ পৰা এইবিলাক এপ নুলিয়াব আৰু দেই।